বহুতে সেইটো নাজানিছিলে জুবিনৰ কোনোবা প্ৰেয়সীৰ মানে হেৰি বুলি ভাবিছিলে, সেইটো জুবিনৰ নিজৰ কাহিনী বুলি ভাবিছিলে, আচলতে সেইটো আছিলে মোৰ লগত লিংক। তো এনেকুৱা আছিলে যে তেতিয়া সেই এটা দিন মানে অলপ যি বুলি কয় আৰু আমাৰ সেইটো সময় সেইটো বয়সৰ ব্ৰেকআপৰ কাৰণে আৰু দুখ, ট্ৰেজেডি বুলি কওঁ আমি, ট্ৰেজেডিত আছিলোঁ, দুখত আছিলোঁ। এতিয়া হয়তো অলপ আহিছোঁ, কিন্তু সেইটো সময়ত অলপ দুখত আছিলোঁ। সেই দুখত থাকি তাৰমানে সেইদিনাখন আমাৰ যিদিনাখন ব্ৰেকআপ হৈছে সেইদিনাখন ধনীও আছিলে, মই আছিলোঁ, দুজুগলদি আছিলে। আমি আগদিনাখন তাৰমানে ডিব্ৰুগড়ৰ পৰা আহি আছোঁ, একেলগে আহিছোঁ। ধনীও আছে, বাকী ধনীয়ে এইখিনি কথা বাকী ধনীয়ে আৰু ক'ব। সেইদিনাখন ধনী আমাৰ লগত নাথাকিলে, ৰাতি সি মাহীয়েক থাকে, তাৰ মাহীয়েকৰ ঘৰলৈ গুচি গ'ল ৰাতি থাকিবলৈ। তো ৰাতিপুৱা ৰাতি মানে হেৰি আমি বহি আছোঁ আৰু দুটাই জুবিনৰ সেই বঙাল পুখুৰী ঘৰটোৰ প্ৰথম ৰুমটো, যিটো গলিৰ ৰুমটো, তাতে আমি বহি ৰাতি মই মনে মনে দুখত বহি আছোঁ। তাৰপিছতে বহুত চেণ্টিমেণ্টেল হৈ ফটককৈ মুখৰ পৰা ওলালে চব মায়া মাথোৱা। ছাডেনলি সিও লগতে কৈছে চব মায়া মাথোৱা। অলপ দেৰি পিছত স্পণ্টেনিয়াছলি কৈছে, অলপ দেৰি হয়তো আমি চাইলেঞ্চ হৈ থাকিলোঁ কেইটামান ছেকেণ্ড পিছত ছাডেনলি কৈছে এইটো গান এটা আহিছে মায়া মাথো মায়া গান এটা আহিছে। তাৰপিছত ফটককৈ তাৰ ওচৰতে হাৰমনিয়ামখন আছিলে, বিচনাখনতে হাৰমনিয়ামটো টানিলে আৰু ধুমুহা কৰি আছে। মই অকণমান ভাবিছোঁ কি কৰিছে, মানে অলপ বেয়াও লাগিছে, ইৰিটেট হোৱা নিচিনা হৈছোঁ আৰু। কিন্তু গান বনাব লাগিলে হঠাতে সি তাৰমানে ইমান স্পণ্টেনিয়াছলি মোৰ বস্তুটো, মোৰ মনৰ অৱস্থাটোত সি সোমাই পৰি এটা গান বনাই পেলালে ইনষ্টেণ্টলি। সি মোক আৰু 3-4 লাইন তাতেই লিখিলে, অলমষ্ট ঠাইটো সেইদিনাখন তাতেই বনে। তাৰপিছত আৰু সেই গানটো গৈ সাংঘাতিক গান এটা বনিলে, বহুত বেছি হিট হ'ল। আৰু মই ভাবোঁ আজি মোৰ কাৰণে সেই গানটো সদায় এটা ইম'চনেল পইণ্ট আছিলে মোৰ লাইফত, আজি আৰু বেছি হৈ পৰিল। কাৰণ সেইটো মোক জুবিনে দি থৈ যোৱা এটা গিফ্ট হ'ল। এইটো মোৰ কাৰণে, ৰাইজৰ কাৰণেতো গিফ্ট হ'ল। ইমান ধুনীয়া গান এটা, ইমান ফেমাছ গান এটা, ইমান হিট গান এটা, সেইটোতো অসমৰ ৰাইজক দি থৈ গৈছে। বাট মোৰ কাৰণে এইটো এটা মানে মৰমেৰে সাঁচি থ'ব পৰা এটা গিফ্ট সি মোক পাৰ্চনেলি দি গৈছে। আৰু সেইটো মোক সজাই গোটেই জীৱনত মোৰ মানে এইটো এটা বহুত কি বুলি কওঁ এতিয়া, মই সাংঘাতিক মোৰ এটা ছেটিছফেকশ্যন থাকি যাব যে জুবিনে মোৰ কাৰণে এটা গান সঁচাকৈ সেইটো মোৰ কাৰণে বৰ সাংঘাতিক এটা অনুভৱ আৰু সাংঘাতিক গিফ্ট যিটো সি মোক দি থৈ গৈছে।